সকল স্বাগতম জনাইছোঁ আপোনালোকক এটি নতুন ভিডিঅ'লৈ। আজি আমি ক'ব গৈ আছোঁ পৃথিৱীৰ 5খন ভয়ানক আইলেণ্ডৰ কথা। তো ভিডিঅ'টো শেষলৈকে আপোনালোকে চাওক। যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল নম্বৰ 5ত আছে কাৰ্নেক আইলেণ্ড। এই আইলেণ্ডখন যিমানেই সৰু তাতকৈ বেছি ভয়ানক এই আইলেণ্ডখন, কাৰণ এই আইলেণ্ডখনত টাইগাৰ স্নেকৰ নিচিনা বিষাক্ত সাপ পোৱা যায়। এই সাপবোৰ ইমানেই বিষাক্ত হয় যে যদি কেনেবাকৈ কোনোবা মানুহক ভুলতে খুটায় তেতিয়া নিমিষতে মানুহজনৰ মৃত্যু হয়। অষ্ট্ৰেলিয়াৰ এই আইলেণ্ডখনত 1 মিটাৰ দূৰত্বত প্ৰায় 2ডাল সাপ একেলগে দেখা যায়, কিন্তু আজিলৈকে কোনেও ক'ব পৰা নাই যে এই আইলেণ্ডখনত ইমানবোৰ সাপ কেনেকৈ আহিল। সেইকাৰণে ইমান ভয়ানক এই আইলেণ্ডখন। নম্বৰ 4ত থকা আইলেণ্ডখন ইটালীত অৱস্থিত। এই আইলেণ্ডখনত 3টা এক্টিভ ভলকেনো আছে, মানে জ্বালামুখী। এক্টিভ ভলকেনো মানে য'ত গৰম লাভা উতলি থাকে আৰু যিকোনো মুহূৰ্তত বাহিৰলৈ ওলাই আহিব পাৰে গৰম লাভা। তাত ইমানখিনি লাভা থাকে যিখিনি লাভা বহু হাজাৰ কিলোমিটাৰ দূৰৰ পৰাই দেখা যাব পাৰে। এই আইলেণ্ডখন ইমান গৰম তাত আজিলৈকে কোনো মানুহ যাব পৰা নাই, আৰু কেনেবাকৈ গ'লে আপোনালোকৰ গৰমৰ কাৰণে মৃত্যু হ'ব পাৰে। বন্ধুসকল নম্বৰ 3 থকা আইলেণ্ডখন আমেৰিকাত অৱস্থিত। এই আইলেণ্ডখনৰ নাম হ'ল দ্য ফেৰালন আইলেণ্ড। এই আইলেণ্ডখনক ডেভিল টিথ নামেৰেও জনা যায়। এই আইলেণ্ডখনত থকা পাহাৰবিলাকৰ আকৃতি একোটা একোটা দাঁতৰ নিচিনা। এই আইলেণ্ডখনত বহুত বেছি পৰিমাণৰ শাৰ্ক মাছ পোৱা যায়, যিটো মাছক আমি মাছৰ ৰজা বুলি কওঁ। সেইকাৰণে এই আইলেণ্ডখনত কোনো মানুহ যাব নোৱাৰে, কাৰণ এই আইলেণ্ডখনত ইমান বেছি শাৰ্ক মাছ পোৱা যায় আপুনি নাও বা জাহাজেৰেও যাব নোৱাৰে এই আইলেণ্ডখনত। নম্বৰ 2ত থকা আইলেণ্ডখনক দ্য ডেড মেন আইলেণ্ড বুলি কোৱা হয়। এই আইলেণ্ডখন আমেৰিকাত অৱস্থিত। এই আইলেণ্ডখনত 300ৰো অধিক মানুহৰ হাড্ডি পোৱা গৈছিল, আৰু বৈজ্ঞানিকসকলে কয় যে এই হাড্ডিবিলাক জেলত থকা কেইদিবিলাকৰ এসময়ত কিবা বেমাৰৰ ফলত মৃত্যু হোৱা কেইদিবিলাকক তাত গৈ পেলাই দিছিল। নম্বৰ 1ত থকা আইলেণ্ডখনৰ নাম হ'ল ৰমৰি আইলেণ্ড। এই আইলেণ্ডখনত ইমান বেছি ঘৰিয়াল পোৱা যায়, সেইকাৰণে এই আইলেণ্ডখন দ্য ক্ৰক'ডাইল আইলেণ্ড বুলি ক'লেও ভুল নহয়। আজিলৈকে কোনো মানুহ যাব পৰা নাই এই আইলেণ্ডখনত, কাৰণ প্ৰতি 10 মিটাৰৰ দূৰে দূৰে প্ৰায় 5টাকৈ ঘৰিয়াল পোৱা যায় এই আইলেণ্ডখনত। ক'ব গ'লে এক প্ৰকাৰৰ ঘৰিয়ালৰ ৰাজত্ব এই আইলেণ্ডখনত। তো বন্ধুসকল এইকেইখনেই আছিল পৃথিৱীৰ 5খন ভয়ানক আইলেণ্ড। তো বন্ধুসকল ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মই লগ পাই আছোঁ আপোনালোকক এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে